নমস্কাৰ আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি এজন ব্যক্তিৰ বিষয়ে জানিব বিচাৰিলে আমাক তিনিটা বিষয়ৰ জ্ঞান থকাৰ প্ৰয়োজন। সেই তিনিটা হ'ল ব্যক্তি, ব্যক্তিত্ব আৰু বৃত্তি। ইংৰাজীত যাক আমি পাৰ্চনেলিটি এণ্ড প্ৰফেশ্যন বুলি কওঁ। মই ৰাজীৱ দত্ত হিচাপে ব্যক্তি হিচাপে প্ৰথম পৰিচিত হ'ব লাগে। তাৰপিছত মোৰ ব্যক্তিত্ব, তাৰপিছত মোৰ বৃত্তি। কিন্তু আমাৰ সমাজ ব্যৱস্থাত সম্পূৰ্ণ ওলোটা। আমি প্ৰথমে বৃত্তিটো জানিব বিচাৰোঁ। কি কৰে, প্ৰফেশ্যনটো কি? যদি আমি জানো যে তেওঁ প্ৰতিপত্তিশীল বা তেওঁ এটা ডাঙৰ চাকৰি কৰে, তেতিয়াহ'লে তেওঁৰ ব্যক্তি বা ব্যক্তিত্বৰ বিষয়ে আমি জানিব নিবিচাৰোঁ। ব্যক্তি বা ব্যক্তিত্ব তেওঁৰ যদি দুখো থাকে, তেতিয়াহ'লে আমি সকলো মাফ কৰি দিওঁ। তেওঁ প্ৰত্যেকটো কথাই আমি অমিত বাণী হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু সেই একেখিনি কথাকেই এজন আৰ্থিকভাৱে দৈন্য বা দুখীয়া ব্যক্তিয়ে যদি তাতোতকৈ ভালকৈ আমাৰ আগত কয়, আমি তেওঁৰ কথা শুনিবলৈ আগ্ৰহ প্ৰকাশ নকৰোঁ বা আমি তেওঁক পাগল বুলি অভিহিত কৰোঁ। কিন্তু সেই ব্যক্তিজন যদি ভাগ্যৰ বলত বা কেতিয়াবা ধনী ব্যক্তি বা সম্পদশালী হৈ পৰে, তেতিয়াহ'লে সেই আগৰ কথাখিনি আমি আকৌ শুনিবলৈ বাধ্য হওঁ। কাৰণ তেওঁৰ হাতত ধন আহি পৰে, তেওঁ সম্পদশালী হৈ পৰে। ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ সমাজ ব্যৱস্থাত ব্যক্তি আৰু ব্যক্তিত্বৰ সলনি আমি বৃত্তিটো কি কৰে সেই কথাষাৰ আমি প্ৰথমে পচন্দ কৰোঁ। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। জাপানৰ বিষয়ে আমি সকলোৱে জানো। জাপান এখন সম্পদশালী ৰাষ্ট্ৰ। তাত ধনী দুখীয়া সমান। তাত প্ৰায়বিলাক মানুহৰ হাততেই ধন আছে। তাত এজন ব্যক্তি কেতিয়াও বৃত্তিটো জানি পেলাই এজন ব্যক্তি কেতিয়াও তাত পৰিচিত নহয়। কাৰণ তাত সকলো মানুহৰ সম্পদশালী, সকলো মানুহৰ হাততে টকা পইচা থাকে। তাত প্ৰথমে এজন ব্যক্তি হিচাপে মানুহজনক পৰিচিত হয়। তাৰপিছত তেওঁ ব্যক্তিত্ব, তাৰপিছত তেওঁ সোধা হয় হোৱাট ইজ ইয়'ৰ প্ৰফেশ্যন, আপোনাৰ বৃত্তি কি? আপোনালোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত টিভি পৰ্দাত দেখিছে যে দুটা দল, ৰিপাব্লিকান আৰু ডেম'ক্ৰেটিক পাৰ্টিৰ যিকেইজন কেণ্ডিডেট থাকে, অপেন ডিবেট হয় তাত। আমাৰ ইয়াৰ নিচিনা তাত সমাজ ব্যৱস্থা নহয়। তাত কি হয়, অপেন ডিবেটত প্ৰাৰ্থীকেইজনে নিজৰ পৰিচয় দাঙি ধৰিবলগীয়া হয়। প্ৰথমে তেওঁলোক কোন সেইটো ৰাইজক বুজাবলগীয়া হয়। তাৰপিছত ৰাইজে বুজিবলৈ যত্ন কৰে তেওঁলোকৰ ব্যক্তিত্ব কি, তাৰপিছতহে তেওঁলোকৰ বৃত্তি বা তেওঁলোকে কি কৰে সেই বিষয়ে জানিব বিচাৰে। গতিকেলৈ আমাৰ ভাৰত আৰু আমেৰিকা বুলি কোৱা নাই, আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত এই কি কৰে শব্দটোৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। এজন ব্যক্তি যদি অজ্ঞানী বা অবিবেচক হৈ আমাৰ ইয়াত MLA MP বা কোনোবা মন্ত্ৰী যদি হয়, তেতিয়াহ'লে তেওঁ যি কথা কয় আমি অমিত বাণী হিচাপে আমি গ্ৰহণ কৰোঁ। লাগিলে তেওঁ অশিক্ষিত, অজ্ঞানী, অবিবেচকেই হওক, কিন্তু আমি তেওঁতকৈ কম জানো। আমি তেওঁতকৈ বেছি কথা নাজানিব পাৰোঁ, কিন্তু আমি তেওঁতকৈ অজ্ঞানী নহয়। আৰু এটা কথা মনত ৰাখিব, আমি দুখীয়া বুলি আমাৰ জ্ঞান, আমাৰ বাক্য, আমাৰ ব্যক্তিত্ব কম হ'ব নোৱাৰে। মই এটা কথা আপোনালোকক ক'ব পাৰোঁ, ইফ উই আৰ বৰ্ণ প'ৰ ইট ইজ নট আৱাৰ মিষ্টেক, বাট ইফ উই ডাই প'ৰ ইট ইজ আৱাৰ মিষ্টেক। অৰ্থাৎ আমি দুখীয়া হৈ জন্মগ্ৰহণ কৰাটো আমাৰ ভুল নহয়, কিন্তু দুখীয়া হৈ মৃত্যুবৰণ কৰাটোহে আমাৰ ভুল। গতিকেলৈ আমি দেৰি হ'ব পাৰে, আমি যত্ন কৰা উচিত আমি কিবা এটা কৰিবলৈ। আমি লোকৰ কথাবিলাক আপ্তবাক্য হিচাপে জীৱনত ব্যৱহাৰ কৰাতকৈ আমাৰ নিজৰ কি আছে সেইটো চিন্তা কৰা উচিত। আৰু এটা কথা বন্ধুসকল, দেৰি হ'ব পাৰে, আমাৰ যাত্ৰা সুলভ হ'ব লাগে। আপোনালোকে নীতি শিক্ষাত পাইছে বা ময়ো পাইছোঁ যে শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেষ্ট। অৰ্থাৎ লাহেকৈ সুস্থিৰভাৱে ধৈৰ্য সহকাৰে যদি আগবাঢ়ে যুদ্ধত জয়ী হয়। গতিকেলৈ আমিও জীৱন যুদ্ধত লাহেকৈ সুস্থিৰ আৰু দৃঢ়ভাৱে ধৈৰ্য সহকাৰে আগবঢ়া উচিত। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, টিভি পৰ্দাত বা বাতৰি শিৰোনাম দখল কৰাকেইজনেই বিশিষ্ট ব্যক্তি কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকক আমি এই কাৰণে তেওঁলোক গ্লেমাৰাছ হৈ পৰে যে তেওঁলোক টিভি পৰ্দাত আমি একেৰাহে দেখি থাকোঁ বা বাতৰি শিৰোনাম দখল কৰে, কিন্তু আমিও তেওঁলোকতকৈ কম কেতিয়াও হ'ব নোৱাৰোঁ।
আৰু এটা কথা বন্ধুসকল, আমি যত্ন কৰা উচিত আমাৰ বাক্যও আমাৰ কথাও এদিন মানুহে শুনিব লাগিব। আমি সেইদিনালৈকে ক্ষান্ত নহওঁ যিদিনালৈকে আমাৰ বাক্য আমাৰ কথা মানুহে নুশুনিব, সেইদিনালৈকে আমি ক্ষান্ত নহওঁ। আৰু এটা কথা মই আপোনালোকক দৃঢ়তাৰে কওঁ, हम किसी से कम नहीं है, जब तक बेस्ट नहीं तब तक रेस्ट नहीं, नो रेस्ट अनटिल बेस्ट। धन्यवाद, थैंक यू।